পুৰা ভাল ডেফিনেশ্যন এটা তেওঁৰ লাইফটো তো তেওঁৰ পুৰা লাইফটো যদি আমি চাওঁ সাকসেসফুল বা সাকসেসৰ এটা ভাল ডেফিনেশ্যন বুলি আমি ক'ব পাৰিম এটা বহুত কমন শব্দ যেটো আমি সদায় সকলোৱে আমি লাইফত শুনো হেতু হল সাকসেস আমাক সবেই কয় যে তই লাইফত সাকসেসফুল হ'ব লাগিব তই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব তই কামটোত সাকসেসফুল হ'ব লাগিব এইবিলাক বিভিন্ন ধৰণৰ আমি সাকসেসৰ ডেফিনেশ্যন বা সাকসেসৰ মিনিং আমি যেনেকৈ শুনি আহিছো সেইমতে সাকসেস বুলি ভাবি আহিছো আসলতে সাকসেস নো কি সফলতা মানে কি আৰু সাকসেসফুল বা সাকসেসৰ আমি ডেফিনেশ্যনটো বুজিবলৈ হলে আমি সবতকে ভাল উপায় হৈছে আমি সাকসেসফুল মানুহে কি কৰি গৈছে বা সাকসেসফুল মানুহ কোনবিলাক সেইবিলাক জনাটো প্ৰয়োজন সাকসেসফুল বা সাকসেসক বুজিবলৈ হলে মই 5 জন এনেকুৱা ব্যক্তি মানে মই সিলেক্ট কৰিছো এই ভিডিওটোৰ কাৰণে যিবিলাক বেলেগ বেলেগ ফিল্ডত নিজৰ ফিল্ডত তেওঁলোক সাকসেস প্ৰথমজন হল বিৰাট কোহলি ইণ্ডিয়ান টিমৰ কেপ্টেইন সবেই চিনি পায় সুন্দৰ পিচাই গুগলৰ সিইও যাদৱ পায়েং অসমৰ সকলোৱে চিনি পায় জুবিন গাৰ্গ হাৰ্টথ্ৰব অফ আসাম সকলোৱে জানে তেওঁ কি কৰিছে হিমা দাস সকলোৱে জানে ইন ৰিসেন্ট টাইমছ হিমা দাসে কি কৰি থৈ গৈছে এই সকলোবোৰ ব্যক্তি আমি দেখাত সকলোবোৰ ব্যক্তি সাকসেস মই এটা যাৰ নাম ললো আৰু আমি সকলোৱে চিনি পাওঁ মই এটা এক্সাম্পল দিব বিচাৰিছো এটা এনালজি ড্ৰ কৰিব কাৰণে মই এটা এক্সাম্পল দিব বিচাৰিছো আমি সৰুতে যে আমি সাইকেল চলাবলৈ শিকিলো সৰুতে আমি সাইকেল চলাবলৈ যেতিয়া শিকিছিলো ফাৰ্স্ট টাইম যেতিয়া আমি সাইকেলখন অলপ দূৰ চলাই গলো চলাই যোৱাৰ পিছত আমাৰ যেটো ফিলিং হল যে আমি সাইকেল চলাবলৈ শিকি গলো হেতু এটা টাইপৰ সাকসেস নহয় জানো যে আমি সাইকেলখন চলোৱাৰ আগত আমাৰ এনেকুৱা লাগি আছিল যে সাইকেলখন বেলেন্স কেনেকৈ কৰিম বেলেন্সটো নাহে ফাৰ্স্ট টাইম আপুনি ট্ৰাই কৰোতে কেতিয়াও সাইকেলৰ বেলেন্স নাহে সেকেন্ড টাইম ট্ৰাই কৰিছিলে যেতিয়া আপোনালোকে সৰু থাকোতে তেতিয়াও বেলেন্স হোৱা নাছিলে কিন্তু এট লাষ্ট যেতিয়া মই পাৰ্সোনালি সাইকেল চলাবলৈ লওঁতে মই বহুতবাৰ পৰিছিলো ঘৰৰ চোতালতে বহুতবাৰ পৰিলো কিন্তু এট লাষ্ট যেতিয়া সাইকেলখন অলপ দূৰ মই বেলেন্স কৰিবলৈ শিকি গলো ফাইনালি মই সাইকেলখন বেলেন্স কৰি চলাবলৈ শিকিলো তেতিয়া মই গম পালো যে আই ওয়াজ সাকসেসফুল ইন ৰাইডিং বাইসাইকেল আৰু সাকসেসফুল হোৱাৰ পিছত মই যেতিয়া বাইসাইকেল ৰাইড কৰিবলৈ শিকি গলো তাৰ পিছত সেই গুটে নলেজটো যেটো সাইকেল চলোৱা নলেজটো লাইফ লং থাকি যায় সাইকেল চলাবলৈ মানুহে কেতিয়াও নাপাহৰে তো হেতু এটা লং টাৰ্ম সাকসেস বুলি আমি ক'ব পাৰো সাইকেল চলোৱাটো সাকসেসটোক বুজাবলৈ যাওঁতে সাকসেসৰ ডেফিনেশ্যনটো সকলোৰে কাৰণে বেলেগ বেলেগ এটো বহুত সাবজেক্টিভ বস্তু এটা হয় কিন্তু মই পাৰ্সোনালি এই ভিডিওটোৰ কাৰণে মই এজন ফুটবল প্লেয়াৰক এক্সাম্পল হিচাপে লৈছো সাদিও মানে এজন ফুটবল প্লেয়াৰ হয় সেনেগাল নামৰ দেশৰ আফ্ৰিকাৰ নৰ্দাৰ্ণ আফ্ৰিকাৰ এখন দেশ হয় কোষ্ট লাইনত আছে আপোনাৰ এটলান্টিক সাগৰৰ কাষত এতিয়া সাদিও মানে এজন ফুটবলাৰ যাক আমি তেওঁৰ লাইফটো বুজিলে সাকসেসৰ ডেফিনেশ্যনটো বৰ ভালকে ওলাই আহে বুলি মই ভাবো আৰু তাকে মই বুজাবলৈ চেষ্টা কৰিম সাদিও মানেনো কেনেকৈ আসলতে সাকসেসফুল হয় সাদিও মানে এজ এ ফুটবলাৰটো সাকসেসফুল হয় কিন্তু তেওঁ কোনটো কথাই বেলেগ কৰিছে যে আমি সেই কথাটো বুজিব লাগিব তেওঁ সাকসেসফুল কেনেকৈ হৈছে এটা আপুনি যদি তেওঁ যিখন ভিলেজৰ পৰা আহে বাম্বালি বুলি কয় বাম্বালি বুলি যদি আপুনি গুগলত মাৰে বাম্বালি সেনেগাল তেতিয়া আপুনি 10টাৰ ভিতৰত 7টা নিউজে সাদিও মানেৰ কথা পাব যে সাদিও মানে নিজৰ ভিলেজত ডাঙৰ হস্পিটেল বনাইছে সাদিও মানে নিজৰ ভিলেজত ডাঙৰ স্কুল বনাইছে সাদিও মানে কৈছিলে যে এডুকেশ্যনটো ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট বস্তু এটা তেওঁ যদিও এজন ফুটবলাৰ তেওঁ এডুকেশ্যনক বহুত গুৰুত্ব দিয়ে তেওঁ নিজৰ ভিলেজখনত যেহেতু ভাল স্কুল নাছিলে বা ভাল হস্পিটেল নাছিলে তেওঁ স্কুল আৰু হস্পিটেল বনাওয়াত প্ৰাইমেৰী বস্তুখিনি বনোৱাত গুৰুত্ব দিছে আৰু বনাই আছে এতিয়া প্ৰশ্নটো এটো যে সাদিও মানে নিজৰ ভিলেজত হস্পিটেল স্কুল এইবিলাক কেলে বনাইছেনো নবনোৱা হেতেনো হয় তেওঁটো সাধাৰণ ফুটবলাৰ এজন ইংলেণ্ডত খেলি থকা আৰামছে পইচা ঘটি আছে নিজৰ পইচা কমাই আছে আৰু তেওঁ নিজৰ ভিলেজত কেলে হস্পিটেল আৰু স্কুল বনাব লগিয়া হ'ল এই প্ৰশ্নটো উত্তৰ পাবলৈ আমি বহুত পিছলে যাব লাগিব তেওঁৰ লাইফত 7 বছৰ বয়সত কি হৈছিলে তেওঁৰ দেউতাক ঢুকাইছিলে 7 বছৰ বয়সত আৰু তেওঁ কৈছিলে যে যেতিয়া তেওঁৰ দেউতাক ঢুকাইছিলে
তেতিয়া তেওঁৰ ককায়েকে আহি পেলাই কৈছিলে যে দেউতাকক বেলেগ এখন গাঁৱলৈ ট্ৰিটমেণ্টৰ কাৰণে নিছিলে, পেটৰ অসুখ হৈছিলে, কিন্তু বেলেগ গাঁৱতো সেই যিবিলাক বন ঔষধ চনৌষধ যদি চাগে দিছিলে, হস্পিটেল যিহেতু নাছিলে ওচৰৰ গাঁওখনত, তাতো তেওঁক বচাব নোৱাৰিলে বন ঔষধ দি পেলাই। তো তেওঁ তাতে ঢুকাইছিলে। 7 বছৰ বয়সতে তেওঁ বাপেক ঢুকাই গৈছিলে ছাদিও মানেৰ। তো এই কথাটোৱে ছাদিও মানেক বহুত বেয়াকৈ প্ৰভাৱ পেলালে। তেওঁ দেখিছিলে যে তেওঁৰ ঠাই টুকুৰাত এখন হস্পিটেল নাই, ভাল স্কুল নাই। তেওঁ গুৰুত্বটো বুজিছিলে, হস্পিটেল আৰু স্কুলৰ ইম্পৰ্টেঞ্চটো বুজিছিলে, যিটো এইটো সময়ত এতিয়াও বহুত মানুহে আমাৰ বুজি নাপায়, স্কুল আৰু হস্পিটেলৰ গুৰুত্বটো কিমান বেছি টুডেজ ৱৰ্ল্ডত। এতিয়া ছাদিও মানেক যেতিয়া সুধিছিলে তেওঁ হস্পিটেল আৰু স্কুল কেলে বনাই আছিলে, তেওঁ কৈছিলে যে আই ন' ইউ ৱান্ট মেনি থিংছ বাট এডুকেশ্যন ইজ দি প্ৰায়ৰিটি ফৰ আৱাৰ জেনেৰেশ্যন, স্কুল কামছ ফাৰ্ষ্ট। তাৰপিছত তেওঁ হস্পিটেল কিয় বনাই আছে বৰ্তমান সেইটো কৈছিলে যে ইউ শ্বুড বি ইন গুড হেল্থ বিফৰ ইউ গ' টু ৱৰ্ক, মানে এজ ষ্টেটিং হিজ নেক্সট গ'ল ইজ টু ফিনিছ দি কনষ্ট্ৰাকশ্যন অফ দি হস্পিটেল হি ইজ বিল্ডিং। তো যিখন হস্পিটেল তেওঁ বৰ্তমান বনাই আছে আৰু তেওঁ যিখন স্কুল বনাই হৈ গ'ল, সেইবিলাক কিয় বনাইছিলে তেওঁ কৈছিলে যে এডুকেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰেজেণ্ট জেনেৰেশ্যনৰ কাৰণে, আৰু হেল্থটোতো বহুত বেছি ইম্পৰ্টেণ্ট, যিটো তেওঁৰ ঘটনা হৈ গৈছিলে লাইফত, সেইটোৱে বহুত প্ৰভাৱ পেলালে যে হেল্থটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট মানুহৰ কাৰণে। আৰু হস্পিটেলখন এটা নেচেচিটি হয়, এইটো লাক্সাৰী নহয়। হস্পিটেল যিকোনো এখন জেগাত এখন হস্পিটেল দৰকাৰ। আমি যদি ভাবোঁ ছাদিও মানেৰ বহুত লাইফটো ইজি আছিলে চাগে, তেওঁ বহুত অপৰচুনিটি পাইছিলে সেইকাৰণে ইমানটো ছাকচেছফুল হ'ল, সেইটো ভাবিলে একদমেই ভুল হ'ব। ছাদিও মানেৰ লাইফটোৰ পৰা আমি বহুত শিকিব লগা কথা আছে। ছাদিও মানে এনেকুৱা লেভেলত ষ্ট্ৰাগল কৰি উঠা মানুহ, একদম জিৰ'ৰ পৰা উঠা মানুহ, ফুটবলাৰ হোৱা, নিজৰ বলত ফুটবলাৰ হোৱা। তেওঁ আমি ষ্ট্ৰাগলটো বুজিব লাগিব, লাইফ ষ্ট্ৰাগলটো বুজিব লাগিব, সৰুকালৰ পৰা তেওঁ কি ষ্ট্ৰাগল কৰিছিল। তো তেওঁৰ আমি লাইফটো যদি চাওঁ, সৰুৰে পৰা ছাদিও মানে কৈছে যে তেওঁ ফিল্ডত বা ৰাস্তাত আই ইউজ টু প্লে ইন দ্য ফিল্ড অৰ ইন দ্য ৰোডছ উইথ ষ্ট'নছ। তেওঁ শিলগুটি দি, ফুটবলো নাছিলে খেলিবলৈ, শিলগুটি মৰিয়াই ভৰিয়ে দি ফিল্ডত বা ৰাস্তাত ফুটবল খেলিছিলে ছাদিও মানে। আৰু নেক্সট আমি বুজিব লাগিব তেওঁ যিখন জেগাৰ পৰা বিলং কৰিছে, বাম্বালী, আৰু তেওঁৰ ফেমিলি ষ্ট্ৰাকচাৰটোৰ কথা বুজিব লাগিব। যিখন জেগাৰ পৰা বিলং কৰিছোঁ সেইটোতো অলৰেডি আপোনালোকে গম পাইছে যে সেইখন বহুত বেকৱাৰ্ড, ইকনমিকেলি বেকৱাৰ্ড, য'ত হস্পিটেলো নাছিলে, ভাল স্কুলো নাছিলে। আৰু এতিয়া ফেমিলিৰ কথা যদি চাওঁ, তেওঁৰ বাপেক এজন ইমাম আছিলে, আৰু ইমাম মানে আমি গেছ কৰিব পাৰোঁ যে অলপ কনজাৰভেটিভ ফেমিলি হ'ব। তেওঁক কৈছিলে, ছাদিও মানে কৈছিলে যে তই ফুটবল খেলা বাদ দে, এইবিলাক ফুটবল খেলাত কোনো মানে এটা ইম্পচিবল বস্তু এটা, সেইখন জেগাৰ পৰা এজন ভাল ফুটবলাৰ হৈ ওলোৱাটো একদম অসম্ভৱৰ নিচিনা বস্তু এটা, যিটো ছাদিও মানে কৰি দেখালে। আৰু ঠিক তেনেদৰে তেওঁলোকৰ বাপেক মাকে ভাবিছিলে যে মানে ফুটবল খেলিলে একো নহ'ব, তেওঁৰ লাইফত একো নহ'বই, সেইকাৰণে কৈছিলে যে তই ফুটবল খেলা বাদ দে, তই ফাৰ্মিঙত লাগ। তেওঁলোক যিহেতু ফাৰ্মিং কৰা ফেমিলি আছিলে, তই ফাৰ্মিঙত লাগি যা। কিন্তু ছাদিও মানে সেই কথাটো নুশুনিলে, তেওঁ ফুটবল খেলিবলৈ ল'লে। তেওঁ আল্টিমেটলি কি কৰিলে, তেওঁ 15 বছৰ বয়সত তেওঁ নিজৰ ভিলেজ বাম্বালীৰ পৰা পলাই গৈছিলে ফুটবল ট্ৰায়েলছৰ কাৰণে। আৰু ফুটবল ট্ৰায়েলছত যেতিয়া তেওঁ গৈছিলে, তেওঁ যিজন মানুহে তেওঁক ফুটবল ট্ৰায়েল লৈ আছিলে, সেই তাত যেতিয়া ফাইনেলি ছাদিও মানে ডাকাৰলৈ পলাই গৈছিলে, ডাকাৰ কেপিটেল চিটি হয় চেনেগালৰ, ডাকাৰত ট্ৰায়েল দিবলৈ যাওঁতে যিজন মানুহে ট্ৰায়েল লৈ আছিলে, সেই মানুহজনে তেওঁক কৈছিলে যে আৰ ইউ হিয়াৰ ফৰ দি টেষ্ট, সুধিছে তুমি এই টেষ্টটোৰ কাৰণে আহিছা নেকি ইয়াত। তাৰপিছত তেওঁক সুধিছে উইথ দ'জ বুটছ, এইবিলাক জোতা পিন্ধি আহিছা যে, উইথ দ'জ শ্বৰ্টছ, এইবিলাক পেণ্ট পিন্ধি আহিছা যে, এইবিলাকতো একদম ফটা চিটা পেণ্ট, এইবিলাক পিন্ধি আহিছা যে। এতিয়া ছাদিও মানে ক'লে আই ট'ল্ড হিম হোৱাট আই কেম উইথ ৱাজ দি বেষ্ট আই হেড, আই অনলি ৱান্টেড টু প্লে টু শ্ব' মাই চেল্ফ, ৱেন আই গট অন টু দি পিটছ ইউ কুড চি দি ছাৰপ্ৰাইজ অন হিজ ফেচ। তো তেওঁ উত্তৰত ক'লে যে মোৰ যিখিনি মোৰ বেষ্ট আছে, মোৰ শ্বৰ্ট, মোৰ বুট, মোৰ যিখিনি বেষ্ট আছে, ফটা চিটা হ'লেও সেইখিনিয়ে মোৰ বেষ্ট, আৰু বেষ্টখিনিয়ে মোৰ পিন্ধি আহিছোঁ। আৰু যেতিয়া ফাইনেলি ট্ৰায়েল দিলে ছাদিও মানে, তেতিয়া যিজন কোচে ট্ৰায়েল লৈ আছিলে তেওঁ ছাৰপ্ৰাইজ হৈ গৈছিলে যে মানে ইমান এটা বেকৱাৰ্ড জেগাৰ পৰা য'ত বুট চুট নাই, তেওঁৰ বুট নাই, শ্বৰ্টছ নাই, হ'লেও এনেকুৱা সাংঘাতিক খেলিছে, টেলেণ্টটো মানে দেখা দেখি ওলাই গৈছে আৰু ট্ৰায়েলছত। ফাইনেলি ট্ৰায়েলবিলাক দিয়াৰ পিছত ছাদিও মানে ওচৰলৈ কোচজন আহিলে, কোচজনে কৈছে আই এম পিকিং ইউ ষ্ট্ৰেইট এৱে, ইউ উইল প্লে ইন মাই টিম।
মানে ফাইনেলি ছাডিঅ' মানেক একাডেমিলৈ চিলেক্ট কৰি লৈ যোৱা হ'ল সেই একাডেমিত চিলেক্ট হোৱাৰ পিছৰ পৰাই ছাডিঅ' মানেৰ লাইফটো টাৰ্ণিং পইণ্ট ল'লে তাৰ পিছৰ পৰাই তেওঁ এজন নিজকে ডাঙৰ ফুটবলাৰ হিচাপে প্ৰতিষ্ঠিত কৰিলে আজি পৃথিৱীত চবেই জানে তেওঁ ছাকচেছফুল হ'ল এতিয়া তেওঁ ছাকচেছফুলৰ তেওঁৰ যিটো ৱে তেওঁ নিজৰ কাৰণেও ছাকচেছফুল হ'ল আৰু তেওঁ নিজৰ সমাজখনৰ কাৰণেও ছাকচেছফুল তেওঁ ছাকচেছ হোৱাটোৱে নিজৰ সমাজখনকো তেওঁ হেল্প কৰিলে সমাজখনক সহায় কৰিছে সমাজখনক আপলিফ্ট কৰিছে এডুকেশ্যন দিছে ভাল হেল্থ কেয়াৰ দিছে তাতকৈ বেছি মই নাভাবোঁ যে আৰু বেছি ছাকচেছফুল কোনোবা ব্যক্তি হ'ব পাৰে নিজৰ দেশৰ কাৰণে ইমান এখন পিছপৰা দেশৰ পৰা আহি পেলাই তেওঁ নিজকে ছাকচেছফুল কৰি তুলি তাৰ পিছতো তেওঁ নিজে ইনকাম কৰা কিছু অংশ বুলি ক'লে ভুল হ'ব বহুত অংশ তেওঁ নিজৰ দেশক দি তাত হস্পিটেল বনাইছে নিজৰ ভিলেজত স্কুল বনালে আৰু এইটোৱে মই ভাবোঁ যে ছাকচেছফুলৰ পুৰা ভাল ডেফিনেশ্যন এটা তেওঁৰ লাইফটো তো তেওঁৰ পুৰা লাইফটো যদি আমি চাওঁ ছাকচেছফুল বা ছাকচেছৰ এটা ভাল ডেফিনেশ্যন বুলি আমি ক'ব পাৰিম